হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি গৈ আছোঁ মেলালৈ আৰু ফাইনেলি মেলা আহি পালোঁ। আপোনালোকে চাবলৈ পাৰিছে হাজাৰ হাজাৰ মানুহৰ ভিৰ আৰু ফাইনেলি প্ৰৱেশ কৰিলোঁ আৰু মোৰ লগত দেখা হৈ গ'ল এজন ফ্ৰেণ্ডো আপোনালোকে চাবলৈ পাৰিছে আৰু পিছফালে চাবলৈ পাৰিছে কিমান ডাঙৰ এটা চৰকি আৰু চৰকিৰ পৰা কাগজৰ টুকুৰাবিলাক ওপৰৰ পৰা তললৈ পেলাই আছে। এই ভিউটো জাষ্ট ৱাও লাগিছে। আৰু আপোনালোকে ইফালে চাবলৈ পাৰিছে সৰু সৰু বাচ্চাসকলৰ কাৰণে চৰকি, বাইক, কাৰ, সৰু সৰু কাৰবিলাক এইবিলাক আয়োজন কৰা হৈছে সৰু সৰু বাচ্চাসকলৰ কাৰণে। এতিয়া আমি চাবলৈ গৈ আছোঁ চিত্ৰহাৰ বন্ধুসকল, অৰ্থাৎ ডান্স চাবলৈ গৈ আছোঁ আৰু ফাইনেলি আহিলোঁ আৰু বহিলোঁ আৰু আপোনালোকে চাবলৈ পাৰিছে এনেকৈ চিত্ৰহাৰটো শেষ হৈ গ'ল। যদিও মিউজিকটো আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ কপিৰাইট ক্লেইম আহিলেও হয় ভিডিঅ'ত, সেইবাবে দিব নোৱাৰিলোঁ। আৰু ফাইনেলি বাহিৰত ওলাই কিনে চাবলৈ পাৰিলোঁ হাজাৰ হাজাৰ মানুহৰ ভিৰ আৰু আপোনালোকে চাবলৈ পাৰিছে কিমান ডাঙৰ এটা চৰকি আৰু এই চৰকিত এতিয়া আমি উঠিবলৈ গৈ আছোঁ। ফাইনেলি আমি চৰকিত উঠিলোঁ আৰু চৰকিটো ঘূৰিবলৈ আৰম্ভ কৰিলে। ফাইনেলি চৰকিটো অলপমান ৰখালে আৰু মোৰ লগত আছে এজন ফ্ৰেণ্ড, আপোনালোকে চাবলৈ পাৰিছে তেওঁ মোক বহুত মটিভেট দিছিলে। চ' এতিয়া ফাইনেলি আপোনালোকক ওপৰৰ পৰা তলৰ ভিউটো দেখাই দিছোঁ। এয়া চাব পাৰে চৰকিটো ঘূৰি আছে আৰু এইফালে যদি আপোনালোকে চাই তেনেহ'লে দেখা হ'ব বহুত মানুহ আহিছে। আপোনালোকক জাষ্ট দেখাই দিছোঁ ওপৰৰ পৰা তলৰ ভিউখিনি। আৰু ইফালে এটা চৰকি আছে, এইটো মানে সৰু কাৰবিলাক আছে, এইবিলাক আপোনালোকক দেখাই দিছোঁ। আপোনালোকে স্পষ্টকৈ চাবলৈ পাৰিছে নে নাই বাৰু নাজানো। আৰু ওপৰত চাব পাৰিছে এটা আছে আৰু আমি মাজত আছোঁ, ধৰিব গ'লে মাজৰ পৰা অলপমান ওপৰত। আৰু এতিয়া ফাইনেলি ঘূৰিবলৈ আৰম্ভ কৰিলে আৰু আমি তললৈ নামিবলৈ আৰম্ভ কৰিলোঁ বন্ধুসকলে। আৰু এনেকৈ চাই আহিলোঁ মেলা আৰু ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট কৰি জনাব। যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি